গুড মৰ্ণিং, কি খবৰ? ভালনে সকলোৰে? আমি এতিয়া গৈ আছোঁ বিয়া খাব পথাৰে পথাৰে। মানে গাড়ী নাই, মানে মেধি ডিউটিত গৈছে, তো সেইটো কাৰণে মানে আমি এইখিনি ইমান দূৰো নহয়, আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব চাগে। আমি একদম এতিয়া পথাৰে গৈছোঁ আৰু সেইফালে আগত গৈ আছে আৰু ইফালে আহি আছে মাইনা, ইছান। আমি এতিয়া একদম লগ পাম বিয়া ঘৰত। আৰু আমি বিয়া ঘৰ পাই গ'লোঁ। বিয়াৰ ঘৰৰ চাউণ্ডটো অফ কৰি দিব লগা হৈছে, মানে তাতে ইমান হাল্লা। আৰু আমি এইখিনি সময়ত গৈছোঁ গধূলি সময়ত। মুন্না ভাই পূৰা মোবাইল লগত আহিছে। আমি যিখিনি সময়ত গৈছোঁ নহয়, সেইখিনি সময়ত মানে তামাম মানুহ আৰু বহুত হাল্লা হৈ আছে আৰু ইফালে গানো বজি আছিলে, তো সেইটো কাৰণে মোবাইলৰ বিয়া ঘৰৰ চাউণ্ডটো অফ কৰি দিছোঁ। এখন ৰাভাৰ বিয়া হয়, সেইকাৰণে কইনাজনী চাওক, সেইকাৰণে কইনাজনী মানে ৰাভা ড্ৰেছতে আছে। আৰু আমি এতিয়া ভাত খাব বহি গ'লোঁ। এই আমাৰ দৰা কইনা, আৰু আমি এতিয়া অলপ খাই বৈ অলপ ফটো চটোত লাগিছোঁ। আৰু ৰাতি মানুহ তেনেকৈ নাই, কমি গ'ল, খাই বৈ চবে গুচি গ'ল। আৰু এইফালে পূৰা ডান্স চলি আছে, আৰু বাহিৰতো ডান্স কৰি আছে, আৰু এই মানুহজনে অকলে ডান্স কৰি আছে ভিতৰত। আৰু আমাৰ কইনা অলপ ডান্স কৰিলে। গান লগাব পৰা নাই, মানে গান লগালে কপিৰাইট আহি যায়, তো সেইটো কাৰণে মানে গানৰ চাউণ্ডটো অফ কৰি দিব লগা হৈছে। তো আজি ভিডিঅ'টো ইমানেই আছিলে, বাই।